নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ জৰিয়তে 2021-23 বৰ্ষৰ DLED পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত হ'বলগীয়া পেট এক্সামত আহিব পৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ টপিক ৱাইজ ডিছকাছ কৰি আছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 2015 চনৰ পৰা 2020 চনৰ ভিতৰত DLED পেট এক্সামত আহি যোৱা অতি গুৰুত্বপূৰ্ণ 40টা GK প্ৰশ্ন। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তো বলক। নাম্বাৰ 1, কোন ঠাইক অসমীয়া নৱবৈষ্ণৱী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? ক মাজুলী, খ নলবাৰী, গ ধুবুৰী, ঘ হাজো। ইয়াৰ শুদ্ধটোৰ কি? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ক মাজুলী। মাজুলীক নৱবৈষ্ণৱী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়? ক 15জন, খ 14জন, গ 9জন, ঘ 7জন। ইয়াৰ শুদ্ধটো কি? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ঘ 7জন। আৰু লোকসভালৈ কিমানজন মনোনীত কৰা হয়? লোকসভালৈ পঠিওৱা হয় 14জন আৰু ৰাজ্যসভালৈ 7জন। এইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন 3, জুই জ্বলিবলৈ কোনটো গেছৰ দৰকাৰ? ক অক্সিজেন, খ নাইট্ৰজেন, ক কাৰ্বন ডাই অক্সাইড, ঘ আৰ্গন। জুই জ্বলিবলৈ কোনটো গেছৰ দৰকাৰ হয়? জুই জ্বলিবৰ বাবে আপোনাৰ অপশ্যন ক অক্সিজেন গেছৰ দৰকাৰ হয়। নেক্সট প্ৰশ্ন, কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে? ক 1671, খ 1771, গ 1672, ঘ 1772। ইয়াৰ শুদ্ধটো কি? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ক 1671 চনত। 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে। নেক্সট প্ৰশ্ন 6, অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? ক শুৱালকুছি, খ খঠেৰবাৰী, গ বৰপেটা, ঘ নলবাৰী। অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় অপশ্যন ক শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন 7, কোনে শৰাইঘাটৰ যুদ্ধত মোগল সেনাৰ নেতৃত্ব দিছিল? ক ৰামসিংহ, খ মীৰ জুমলা, গ লাচিত বৰফুকন, ঘ এটাও নহয়। ইয়াৰ শুদ্ধটো কি? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ক ৰামসিংহ। ৰামসিংহই মোগল সেনাৰ নেতৃত্ব দিছিল। আৰু আহোম সেনাৰ নেতৃত্ব কোনে দিছিলে? আহোম সেনাৰ নেতৃত্ব দিছিল লাচিত বৰফুকনে। নেক্সট প্ৰশ্ন 8, পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? অপশ্যন ক 1901 চনত, অপশ্যন খ 1905 চনত, অপশ্যন গ 1801 চনত, অপশ্যন ঘ 1805 চনত। ইয়াৰ শুদ্ধটো কি? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ক 1901 চনত। নেক্সট প্ৰশ্ন, বিহগী কবি বুলি কোৱা হয়? ক প্ৰসন্নলাল চৌধুৰী, খ নীলমণি ফুকন, গ ৰঘুনাথ চৌধুৰী, ঘ অমীয় কুমাৰ দাস। বিহগী কবি বুলি কাক কোৱা হয়? বিহগী কবি বুলি কোৱা হয় অপশ্যন ঘ ৰঘুনাথ চৌধুৰী। নেক্সট প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয়, গুৱাহাটী হাইকোৰ্ট কোন চনত স্থাপিত হৈছিল? 1948 চনত, খ 1945 চনত, গ 1950 চনত, ঘ 1955 চনত। গুৱাহাটী হাইকোৰ্ট স্থাপিত কোন চনত হৈছিলে? অপশ্যন ক 1948 চনত। নেক্সট প্ৰশ্ন, সাহিত্য একাডেমী বঁটা বিজেতা প্ৰথম অসমীয়া সাহিত্যিকজন কোন? অপশ্যন ক ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন খ ৰজনীকান্ত বৰদলৈ, অপশ্যন গ অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন ঘ হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধটো কি? সাহিত্য একাডেমী বঁটা বিজেতা প্ৰথম অসমীয়া হ'ল অপশ্যন ক যতীন্দ্ৰনাথ দুৱৰা। তেওঁ কোন চনত পাইছিলে? 1955 চনত। সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন 12, ইটাখুলি ৰণ কোন চনত হৈছিল? ইটাখুলি ৰণ কোন চনত হৈছিলে? অপশ্যন ক 1682, অপশ্যন খ 1662, অপশ্যন গ 1782, অপশ্যন ঘ 1762। ইটাখুলি ৰণ হৈছিলে অপশ্যন ক 1682 চনত। আহোম আৰু মোগলৰ শেষৰখন ৰণ। আৰু আহোমৰ ৰজা কোন আছিলে? আহোমৰ ৰজা আছিলে গদাধৰ সিংহ। নেক্সট প্ৰশ্ন 13, প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰথমবাৰ কোন চনত প্ৰকাশ পাইছিলে? অপশ্যন ক 1945 চনত, অপশ্যন খ 1845 চনত, অপশ্যন গ 1846 চনত, অপশ্যন ঘ 1947 চনত। এইটো 47 হ'ব লাগিছিলে। ইয়াৰ শুদ্ধটো কি? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন গ 1846 চনত। নেক্সট প্ৰশ্ন 14,
প্ৰথম অসমীয়া গদ্য লেখক কোন? ক ভট্টদেৱ, খ শ্ৰীমন্ত শংকৰদেৱ, গ আনন্দচন্দ্ৰ আগৰৱালা, ঘ মাধৱদেৱ। প্ৰথম অসমীয়া গদ্য লেখক কোন? প্ৰথম অসমীয়া গদ্য লেখক হৈছে অপশ্যন ক ভট্টদেৱ। নেক্সট প্ৰশ্ন 15 ভাৰতীয় ৰিজাৰ্ভ বেংক RBI কেতিয়া স্থাপিত হৈছিলে? অপশ্যন ক 1934 চনত, অপশ্যন খ 1935 চনত, অপশ্যন গ 1947 চনত, অপশ্যন ঘ 1939 চনত। RBI কেতিয়া স্থাপিত হৈছিলে? RBI স্থাপিত হৈছিলে অপশ্যন খ 1935 চনত। নেক্সট প্ৰশ্ন 16 অসমত দিয়াচেলাই কাৰখানা ক'ত অৱস্থিত? অপশ্যন ক তেজপুৰ, অপশ্যন খ ধুবুৰী, অপশ্যন গ গুৱাহাটী, অপশ্যন গ যোৰহাট। অসমৰ দিয়াচেলাই কাৰখানা ক'ত অৱস্থিত? এইটো অপশ্যন খ ধুবুৰী। নেক্সট প্ৰশ্ন 17 কৰ্মবীৰ বুলি কাক বুজায়? কৰ্মবীৰ বুলিলে কাক বুজায়? অপশ্যন ক নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন খ বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন গ তৰুণৰাম ফুকন, ঘ এটাও নহয়। কৰ্মবীৰ বুলি কাক কোৱা হয়? কৰ্মবীৰ বুলি কোৱা হয় অপশ্যন ক নবীন চন্দ্ৰ বৰদলৈ। নেক্সট প্ৰশ্ন 18 গীতাঞ্জলি পুথিৰ ৰচক কোন? ক লক্ষ্মীনাথ বেজবৰুৱা, খ গোপীনাথ বৰদলৈ, গ জ্যোতিপ্ৰসাদ আগৰৱালা, ঘ ৰবীন্দ্ৰনাথ ঠাকুৰ। গীতাঞ্জলি পুথিৰ ৰচক কোন? গীতাঞ্জলি পুথিৰ ৰচক হৈছে অপশ্যন ঘ ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট প্ৰশ্ন 19 কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? অপশ্যন ক 1930 চনত, এইটো প্ৰথম হ'ব লাগিছিলে, প্ৰথম কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিলে? অপশ্যন ক 1930 চনত, অপশ্যন খ 1919 চনত, অপশ্যন গ 1920 চনত, অপশ্যন ঘ 1921 চনত। ইয়াৰ শুদ্ধটোতো কি? ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ঘ 1921 চনত। 1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল আৰু দ্বিতীয়বাৰৰ বাবে কোন চনত আহিছিলে? 1926 চনত। সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন 20 কেতিয়া অসমত ৰেলসেৱা প্ৰথম প্ৰৱৰ্তন কৰা হয়? ক 1882 চনত, খ 1900 চনত, গ 1880 চনত, ঘ 1901 চনত। প্ৰথম ৰেলসেৱা কেতিয়া প্ৰৱৰ্তন কৰা হয়? ইয়াৰ শুদ্ধটোতো কি? অপশ্যন ক 1882 চনত। নেক্সট প্ৰশ্ন 21 অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ক বসন্ত দাস, খ গোপীনাথ বৰদলৈ, গ প্ৰফুল্ল মহন্ত, ঘ এটাও নহয়। প্ৰথম অসম বিধানসভাৰ অধ্যক্ষ কোন? ক বসন্ত দাস। নেক্সট প্ৰশ্ন 22 ভাৰতবৰ্ষত কিমানখন কেন্দ্ৰীয় শাসিত প্ৰদেশ আছে? ক 7খন, খ 6খন, গ 8খন, ঘ 5খন। ইয়াৰ শুদ্ধ উত্তৰ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ 8খন। নেক্সট প্ৰশ্ন 23 অসমৰ একমাত্ৰ সৈনিক স্কুল ক'ত অৱস্থিত? আৰ্মি স্কুল ক'ত আছে অসমৰ একমাত্ৰ? ক গোৱালপাৰা, খ তেজপুৰ, গ বৰপেটা, ঘ নলবাৰী। ইয়াৰ শুদ্ধটো কি? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ক গোৱালপাৰাত অসমৰ একমাত্ৰ সৈনিক স্কুল আছে। নেক্সট প্ৰশ্ন 24 জনসংখ্যাৰ ফালৰ পৰা অসম হৈছে ভাৰতৰ কিমান সংখ্যক ৰাজ্য? জনসংখ্যাৰ ফালৰ পৰা অসম কিমান সংখ্যক ৰাজ্য? ক 15 সংখ্যক, খ 10 সংখ্যক, গ 13 সংখ্যক, ঘ 5 সংখ্যক। জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষৰ 15 সংখ্যক ৰাজ্য হৈছে অসম। সেইটো মনত ৰাখিব। আৰু মাটিকালিৰ ফালৰ পৰা অসম কিমান ৰাজ্য? সেইটো 16 সংখ্যক। নেক্সট প্ৰশ্ন 25 কোন চনত বড়োলেণ্ড আঞ্চলিক পৰিষদ স্থাপন কৰা হয়? অৰ্থাৎ BTC। BTC কোন চনত স্থাপিত হৈছিলে? ক 2003 চনত, খ 2005 চনত, গ 2000 চনত, ঘ 2001 চনত। BTC স্থাপিত হৈছিলে 2003 চনত। নেক্সট প্ৰশ্ন 26 অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি ৰাখে? ইয়াৰ শুদ্ধটো কি হ'ব? ক 2.39%, খ 3.39%, গ 2.69%, ঘ 4.37%। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ক 2.39% সৰ্বমুঠ মাটিকালি অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা আগুৰি আছে। নেক্সট প্ৰশ্ন 27 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিত হাৰ কিমান? ক 73.76,
খ 72.19, গ 75.62, ঘ 73.18। ইয়াৰ শুদ্ধ উত্তৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 72.19। নেক্সট প্ৰশ্ন 28, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ক সৰ্বানন্দ সোণোৱাল, খ প্ৰফুল্ল মহন্ত, গ তৰুণ গগৈ, ঘ গোপীনাথ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ গোপীনাথ বৰদলৈ। নেক্সট প্ৰশ্ন 29, এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক'ত অৱস্থিত? এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক'ত অৱস্থিত? ক ডিগবৈ, খ বঙাইগাঁও, গ তিনিচুকীয়া, ঘ হাজো। ইয়াৰ শুদ্ধ উত্তৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ডিগবৈত অসমৰ প্ৰথম তেল শোধনাগাৰটো অৱস্থিত। নেক্সট প্ৰশ্ন 30, অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? ক কাৰ্বি আংলং, খ যোৰহাট, গ গুৱাহাটী, ঘ তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক কাৰ্বি আংলং। মাটিকালি অনুযায়ী চবতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং আৰু সৰু জিলাখন হৈছে দক্ষিণ শালমৰা, আৰু পপুলেশ্যন ৱাইজ চবতকৈ ডাঙৰ জিলাখন হৈছে নগাঁও আৰু সকলোতকৈ সৰু জিলাখন হৈছে মাজুলী। সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন 31, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিলে? কোন চনত পাইছিলে? ক 1961 চনত, খ 1947 চনত, গ 1950 চনত, ঘ 1962 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1961 চনত। আপুনি মনত ৰাখিব 1960 চনত ভাষা আন্দোলন আমাৰ অসমত হৈছিল। ইয়াৰ ফলস্বৰূপে 1961 চনত আমাৰ অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি লাভ কৰে। নেক্সট প্ৰশ্ন 32, ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ কিমান সময় লাগে? ক 50 ছেকেণ্ড, খ 52 ছেকেণ্ড, গ 53 ছেকেণ্ড, ঘ 48 ছেকেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 52 ছেকেণ্ড। নেক্সট প্ৰশ্ন 33, নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? ক কাৰ্বি আংলং, খ গোলাঘাট, গ বাক্সা, ঘ মাজুলী। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক কাৰ্বি আংলং। নেক্সট প্ৰশ্ন 34, অসমীয়া ভাষাৰ প্ৰথম নাটকখন কি? ক চিহ্নযাত্ৰা, খ ৰামবিজয়, গ কালীয় দমন, ঘ কেলিগোপাল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক চিহ্নযাত্ৰা, শংকৰদেৱৰ চিহ্নযাত্ৰা। নেক্সট প্ৰশ্ন 35, ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা মিচিংসকলৰ উৎসৱৰ নাম কি? ক আলি আই লৃগাং, খ বিহু, গ দুৰ্গা পূজা, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক আলি আই লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিংসকলে পালন কৰে। নেক্সট প্ৰশ্ন 36, উপন্যাস সম্ৰাট কোন? উপন্যাস সম্ৰাট কোন? ক চন্দ্ৰকুমাৰ আগৰৱালা, খ শিলভদ্ৰ, গ নবীন চন্দ্ৰ বৰদলৈ, ঘ ৰজনীকান্ত বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো কি? উপন্যাস সম্ৰাট কোন? উপন্যাস সম্ৰাট হৈছে অপশ্যন ঘ ৰজনীকান্ত বৰদলৈ। নেক্সট প্ৰশ্ন 37, কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হয়? অৰ্থাৎ ভাৰতৰ ভিতৰত প্ৰথম কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট কোনখন? ক মাজুলী, খ নলবাৰী, গ ধুবুৰী, ঘ হাজো। সমগ্ৰ ভাৰতৰ ভিতৰত প্ৰথম কাৰ্বনমুক্ত জিলাখন হৈছে মাজুলী। নেক্সট প্ৰশ্ন 38, এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? ক ভোগেশ্বৰ বৰুৱা, খ আনন্দৰাম বৰুৱা, গ পাৰ্বতী কুমাৰ বৰুৱা, ঘ অচ্যুত শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ভোগেশ্বৰ বৰুৱা। নেক্সট প্ৰশ্ন 39, বিপ্লৱী কবি কোন? বিপ্লৱী কবি কোন? ক প্ৰসন্নলাল চৌধুৰী, খ নীলমণি ফুকন, গ ৰঘুনাথ চৌধুৰী, ঘ অমীয় কুমাৰ দাস। ইয়াৰ শুদ্ধ উত্তৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক প্ৰসন্নলাল চৌধুৰী। প্ৰসন্নলাল চৌধুৰীক বিপ্লৱী কবি বুলি জনা যায়। নেক্সট প্ৰশ্ন, অৰ্থাৎ আজিৰ শেষৰটো প্ৰশ্ন 40, আহোম আৰু মোগলৰ শেষ ৰণখন কোন চনত হৈছিল? ক 1681 চনত, খ 1682 চনত, গ 1683 চনত, ঘ 1684 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1682 চনত। এইখন অলৰেডি এটা কুৱেশ্যন ডিছকাছ কৰা হৈ গৈছে। কি ৰণ আছিলে সেইখন? ইটাখুলি ৰণ। সেইটো মনত ৰাখিব। গতিকে আজি অতি কম সময়ৰ ভিতৰত আপোনালোকৰ মাজলৈ 50টা পেট এক্সামত আহি যোৱা কুৱেশ্যন লৈ আহিলোঁ।
যদি ভাল লাগিলে 40টা কুৱেশ্যন লৈ আহিলোঁ যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে গতিকে আজিলৈ ইমানেই ধন্যবাদ